কি খবৰ আপোনালোকৰ? গীতাঞ্জলি ডেকা উন্নতি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি এটা ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ, আৰু সেই ৰেচিপিটো হৈছে মোৱা মাছৰ চৰচৰি। আৰু এইখিনি মোৱা মাছ ভালদৰে মই ধুই পৰিষ্কাৰ কৰি লৈ নিমখ আৰু হালধি দি লৈ লৈছোঁ, আৰু এতিয়া টাৱাত ফ্ৰাই কৰিম। আৰু এনেকৈ এখন তেল অলপ গৰম হ'বলৈ দি দিছোঁ, আৰু এতিয়া বহাই দিওঁ। আৰু এইখিনি আমাৰ ঘৰৰ পুখুৰীৰ মাছ হয় দেই। আৰু মাছখিনি এনেকৈ তেল গৰম হ'ব দি বহাই দিছোঁ। এয়া মাছখিনি ভাজি ল'লোঁ মই। বহুত বেছি ভাজিব নালাগে, কাৰণ বহুত বেছি ভাজিলে ভাল নালাগে। গতিকে মই এতিয়া মাছখিনি নমাই ল'ম। পুনৰ একেখন কেৰাহীতে মই অলপ মিঠাতেল দি দিছোঁ। এতিয়া দি দিম মই কাটি ৰাখি থৈ দিয়া পিঁয়াজখিনি। পিঁয়াজখিনি এনেকৈ 2 মিনিটমান ভাজি ল'ম ৰঙচুৱা হ'লৈকে। এনেকৈ লৰাই দিম। তাৰপিছত দি দিছোঁ মই আদা নহৰু আৰু কেঁচা জলকীয়া। এয়া খুন্দনাত খুন্দি দিছোঁ, বহুত মিহিকৈ খুন্দি লোৱা নাই, আৰু অলপ ডাঠকৈ ৰাখি দিছোঁ। এনেকৈ দি দিছোঁ একেলগে। এতিয়া আদা নহৰু গোন্ধ নোযোৱালৈ ভাজি থাকিম 2 মিনিটমান। তাৰপিছত ৰাখি থৈ দিছোঁ, এইখিনি হ'ল সৰু চামুচেৰে জিৰা গুড়ি, ৰঙা জলকীয়া গুড়ি আৰু হালধি। এইখিনিও দি দিম ইয়াতে। তাৰপিছত এই কাপটোৰ জোখেৰে মই 1 কাপ পানী দি দিম এতিয়া। এনেকৈ পানী দি দিছোঁ আৰু লৰাই দিম এতিয়া। এয়া উতলিছে। তাৰপিছত দি দিছোঁ সৰু চামুচেৰে নিমখ কাৰণতে মাছ ভাজোঁতে দি দিছিলোঁ, সেইকাৰণে নিমখ মই সৰু চামুচেৰে নিমখ দি দিছোঁ। আৰু নিমখৰ সোৱাদটো আপোনালোকে নিজৰ সোৱাদ মতে দিব পাৰিব। আৰু মই যিহেতু নিমখ বহুত বেছি নাখাওঁ, কমকৈ খাওঁ, গতিকে মোৰ জোখৰ মতে মই দি লৈছোঁ। আপোনালোকৰ জোখমতে আপোনালোকে দি ল'ব। উতলি থাকোঁতে মই ভাজি থৈ দিয়া মাছখিনি এনেকৈ দি দিছোঁ। হাতেৰে দি দিছোঁ, কাৰণ কেমেৰা এখন হাতেৰে ধৰি আছোঁ, গতিকে মোৰ অসুবিধা হয়। গতিকে হাতেৰে মাছখিনি এনেকৈ দি দিছোঁ। সেইখিনি আপোনালোকে ইগন'ৰ কৰিব। ইফালে মই সৰিয়হ পিচি ৰাখি থৈ দিছিলোঁ। সেই সৰিয়হখিনি পানীত 10 মিনিটমান জিকাই ৰাখি থৈ দিছিলোঁ, আৰু তাৰপিছত মিক্সাৰ গ্ৰাইণ্ডাৰত মিক্সি কৰি লৈছোঁ। এইখিনি ইয়াতে একেলগে দি দিম। এইখিনি কি ধুনীয়াকৈ উতল আহিছে, আৰু এতিয়া মই এইখিনি নমাই ৰাখি দিম। হৈ গ'ল মাছৰ জোলখন। আৰু আপোনালোকে আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব, আৰু ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব এটা কৰি দিবলৈ নাপাহৰিব। আজিলৈ ইমানে। বাই বাই।